স্বাগতম মোৰ এই চেনেলৰ ভিডিঅ'টো দেখাৰ কাৰণে। মই আজি আপোনালোকৰ সন্মুখত এটা প্ৰেমৰ কবিতা লৈ আহিছোঁ। কবিতাটোত যিসকল প্ৰেমিক প্ৰেমিকাই ছোৱালী পচন্দ কৰে কিন্তু এতিয়ালৈকে প্ৰপ'জ কৰা নাই, অকল সপোন দেখি থাকে, তাক পচন্দ কৰি থাকে, ভাবি থাকে, সেইসকল প্ৰেমিক প্ৰেমিকাৰ কাৰণেই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম সপোন দেখা প্ৰেমিক। কোনে কয় মই ভাল নাপাওঁ তোমাক, তোমাৰ নামটো লাগি আছে মোৰ বুকুত, তুমি চিৰ গোপন মোৰ বুকুত আছা মোৰ নিজান কোণত। সপোন পাবৰ তুমি প্ৰেমিক মোৰ জীৱনৰ প্ৰথম, যদি মোৰ মনত পৰা তুমি দিয়া হো তোমালৈ ধৰ্ষণ। পৰাৰ মেজত বহিলে ধ্যানৰ সপোন পৰাত, তোমাৰ লগত মোৰ নিতে দেখা হয় আকুল সুৰত। টোপনিত লালকাল অচেতন সপোন মহত, নিতৌ তোমাৰ দেখা সপোনৰ ভাৱনাত। এইখিনিতেই মোৰ এই কবিতাখন সমাপ্ত কৰিলোঁ। তাৰ আগতে মোৰ এটা অনুৰোধ, যদি মোৰ এই চেনেলখন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগতে বেল আইকনে ক্লিক কৰা নাই, তেনেহ'লে আপোনালোক লৈ এটা মোৰ অনুৰোধ, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনে ক্লিক কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, এই কবিতাটোৰ লগত যদি আপোনালোকৰ জীৱনৰ লগত মিলি থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা হ'ল সেইটো মোক কমেণ্ট কৰি জনাব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। খুদা হাফেজ। আসসালামু আলাইকুম।